কৰুণা। কথা গীতালি দত্ত। আবৃত্তি শ্যামলী তামুলী। পৃথিৱী শান্ত হৈছে, হ'বলৈ দিয়া। পৃথিৱীয়ে নতুন ৰূপ মেলিছে, মেলিবলৈ দিয়া। পৃথিৱীলৈ এনে এটা ভয়াৱহ মহামাৰী আহিলে, যিয়ে পৃথিৱীখন শান্ত কৰি তুলিছে, যাৰ নাম হ'ল কৰুণা। কৰুণা। ইয়াৰ নাই কোনো প্ৰতিষেধক, যাৰ বাবে মৃত্যু হৈছে হাজাৰ হাজাৰ জনতাৰ। শুনিলেই গাৰ নোম শিয়ৰি উঠা এক দৃশ্য। হাৰি গৈছে ডক্তৰ, বিজ্ঞানী, কিন্তু পৰা নাই উলিয়াব ইয়াৰ প্ৰতিষেধক। নোলালে প্ৰতিষেধক ইয়াৰ, পৃথিৱীখন হৈ পৰিব শূন্য। সকলোৰে যেন এটাই চিন্তা, কেতিয়ানো শেষ হ'ব এই মহামাৰী। আহিব পৰা নাই কোনো কাষলৈ, ভয় কৰুণা আহিব। দূৰদৰ্শনৰ পৰ্দাত দেখা যায় হাজাৰ হাজাৰ মৃতদেহ। ইটালী, চীন, আমেৰিকাৰ দৰে ভাৰততো দেখা গৈছে প্ৰবল ভয়ংকৰ। বাগৰিছে এজনৰ পৰা আন এজনলৈ। কৰুণা, তই আমাক শান্তিত থাকিবলৈ দে। আঁতৰি যা, আঁতৰি যা পৃথিৱীৰ পৰা চিৰদিনলৈ। ধন্যবাদ।